ক'ত সোমাই আছা? জলদি মোক আজৰি কৰি দিয়া না, সোনকালে যাওঁ আকৌ। হেৰি ইমান একেবাৰে সেই ৰক্ষা নাইকিয়া কৰিছে যে, এই ভাতকেইটাটো সিজিবলৈ দিয়কচোন। ভাতকেইটা নোখোৱাকৈ যাব নেকি? হেৰা জানাই দেখোন তুমি, চৰকাৰে যিহে নিয়ম কৰিছে, এফালে সোনকালে বন্ধ কৰিবলৈও দিছে। এতিয়া ৰাতিপুৱা যদি মই অলপ সোনকালে নাযাওঁ কি হ'ব বাৰু? আজিকালি সেই আগৰ নিচিনা গ্ৰাহকবিলাকো নাহে। কিমান কষ্ট হৈছে এইবোলে, সেই দোকানখনৰ মূলতে ঘৰখন চলি আছে। সেইবুলি কি নোখোৱা নেমেলাকৈ দোকানখন খুলিবগে নেকি? ৰ'ব, মই সোনকালে ভাতটো পাতি দিছেই নহয়, খালী ভাতকে খাই যাব। যোৱা যোৱা, এই পটাপট কেইটামান বাঢ়ি দিয়াগৈচোন, যোৱা তাকে খাই পেলাই যাওঁ। হেৰি ৰ'ব, মই একেবাৰে সেই ভাতকেইটা ইয়ালৈকে লৈ আহোঁগৈ। মনুকণ অফুচুকণ উঠিলি হততি? দেউতা উঠিলো। দেউতা দেউতা, মোৰ ভাগৰ ফ্ৰককেইটা ফাটি গ'ল, কাপোৰ এতিয়া পিন্ধিবলৈ নাই, তুমি ফ্ৰক এটা আনি দিবা নেকি? দেউতা দেউতা, মোৰো এই হাফ পেণ্ট এটাও নাই, তুমি আনি দিবা নেকি? এইকেইদিন ইমান গৰম পৰিছে, লং পেণ্টটোকে পিন্ধি থাকিব লগা হৈছে। ৰচোনা মনুকণ ফুচুকণ, এই কেইদিনমান ৰৈ দে, এতিয়া দোকান বজাৰবোৰ বৰকৈ খোলা নাই নহয়। এতিয়া আকৌ ক'ৰ পৰা মই তহঁতক আনি দিম? যি আছে তাকে পিন্ধচোন। আৰু ফুচুকণ, তই সেই মাক কৈ দিবি ফ্ৰকটো চিলাই দিবলৈ আকৌ। মনুকণ, তই সেই লং পেণ্টকেইটা মাক দি দিবি, মায়ে কাটি পেলাই হাফ পেণ্ট কৰি দিব আকৌ। এতিয়া মই পটকৈ হাফ পেণ্ট এটা ক'ৰ পৰা আনি দিওঁ বাৰু কচোন? দোকান বজাৰ একেবাৰে খোলা নাই। দেউতা, এই ৰিয়াহঁতে সেইদিনাখন ইমান কাপোৰ বজাৰ কৰি আনিছে, তুমি আকৌ কৈছা দোকান বজাৰ খোলা নাই। এই কেইটা বজালৈকে খুলিবলৈ দেখোন দিছে, এই তেতিয়া গৈ লৈ আহিমগৈ আকৌ। হে ভগৱান, কি দেখাইছা বাৰু তুমি এইবোৰ? মই ল'ৰা ছোৱালীকেইটাক কেনেকৈ বুজাওঁ? দোকানখন এতিয়া ভালকৈ একেবাৰে চলা নাই, গ্ৰাহকো নাই, মই কেনেকৈ বুজাওঁ বাৰু? সিহঁতি বুজিলেও নুবুজিব নহয়, সৰু সৰু ল'ৰা ছোৱালী। দেউতা, মোৰ লগৰ ৰঞ্জনহঁতে গৈ আনিছেগে, তুমি খালি পইচাটো দিবা, মাৰ লগত গৈ আনি ল'ম আকৌ। ৰচোন ৰ, আনি দিম নহয়, ধৈৰ্য ধৰচোন। এতিয়া তহঁতি সেই একেবাৰে লেংটা হৈ থকা নাই নহয়, ঘৰতেতো সোমাই আছ, যেনেকে তেনেকে পিন্ধি থাকচোন। কেইদিনমান ৰৈ দে, মই আনি দিম বুলি কৈছোৱে দেখোন। যা যা মনুকণ ফুচুকণ, যা তহঁতি এতিয়া কিতাপখন লগাইচোন যা। হেৰি হেৰি, কিনো ভাবি আছে? ভাত লগ আকৌ, অথনিৰ পৰা চিঞৰি আছো, মানুহটোৱে কি চিন্তা কৰি আছে জানো? ভাত আনিলা হ'বলা, মই একো চিন্তা কৰি থকা নাই। এয়া লগ ভাত। আপুনিনো কি চিন্তা কৰি থাকে বাৰু কওকচোন? যেতিয়া দেখোন তেতিয়া মানুহটো অকলে অকলে বহি থাকিলে কিবা এখন চিন্তা কৰি থাকে একদম। হেৰি গৰম আকৌ, লাহে লাহে খাব, মই আৰু চব্জি তব্জি একো বনাবলৈ নহ'ল। আপুনি ইমান লৰালৰি কৰিছে, ঘৰত চব্জিও নাই এফালে, আলু কেইটামানকে আছে, তাকে বোলো ভাজি দিওঁ, আপোনাৰ আকৌ টাইমেই নহ'ব নহয়। এই নিমখ তেল দি এইকেইটা খাই যাওক আৰু। হেৰি এই কথা এটা নহয়, এই মনুকণ ফুচুকণতে ভাত খাবলৈকে বিচৰা নাই জানেনে? সিহঁতি এইকেইদিন ভালকৈ ভাতেই খোৱা হোৱা নাই, ভাল চব্জি এটাও নাই নহয়। এইফালে মাছ মাংস হ'লে ভাত কেইটামান খায়, খালী ভাতটো নাখায়েই। একদম অৱস্থা কেনেকুৱা হৈ গৈছে দেখিছে? এৰা, মই মন কৰিছোঁ, কিন্তু কৰোঁনো কি? এতিয়া সিহঁত দুটা মোৰ ওচৰত আহি কিবা এখন লেকালে, এই ফুচুকণৰ বোলে ফ্ৰককেইটা ফাটি গৈছে, পিন্ধিবলৈ নাই, আৰু মনুকণৰ গৰম লাগিছে বোলে, লং পেণ্টকেইটা হাফ পেণ্ট নাই যে, তাকে সিহঁতক আনিবলৈ পইচা লাগে। ফুচুকণৰ ভাগৰ গোটেই ফ্ৰককেইটা ফাটি থাকিলে, পিন্ধিবলৈ নাই তাই এতিয়া। মনুকণৰ ভাগৰ লং পেণ্টকেইটাহে আছে, হাফ পেণ্ট নাই যে, গৰম পাইছে আকৌ, এইকেইদিন কেনেকুৱা ৰ'দ দিছে। এৰা, মই গম পাইছোঁ সিহঁতৰ কথাখিনি, কিন্তু কি কৰোঁনো? আগৰ নিচিনা দোকান চলি থকা হ'লে ইমান টেনশ্যনেই নাই, যেতিয়া মন যায় যি আনি দিব পাৰিলোঁ হয়। এতিয়া একেবাৰে দোকানখন নচলা হৈ গৈছে। সেয়া যাওঁ দোকানলৈ, আজি যদি কেইটকামান পাওঁ, মাছ মাংস কিবা এটা লৈ আহিম দিয়া। মানুহজনে চিন্তাতে ভাতেই নাখালে। মই চাবলৈ নহ'লে নহয়, আমাৰ নিচিনা মানুহবিলাকৰ বৰ কষ্ট হৈছে। লকডাউনটো নিদিলেও নহয়, নিদিলেও বেমাৰখিনি ইমান বাঢ়ি গৈছে। ঘৰতে গৰুজনী আছিলে বুলিহে গাখীৰ অকণ তাৰ পৰা পাই আছোঁ। এই মনুকণ ফুচুকণক গাখীৰে দি ভাত কেইটামান দিছোঁ, নহ'লে যে সিহঁতে একেবাৰে ভাত নাখায়। যাওঁ সিহঁতক গাখীৰ পানী অকণমানকৈ দিওঁগৈ, পঢ়ি আছে চাগে ল'ৰা ছোৱালী দুটা।
ৰমনকে বাহিৰত বহি আছো যে কাষ্টমাৰ অহা নাই নেকি? নাই অথনিৰ পৰা এটাও কাষ্টমাৰ অহা নাই জানানে? আটা আছে নেকি? আছে যদি দেচোন, মোক আটা 5 কেজিমান লাগিছিল। নাই আটা নাই, দোকানৰ কিছুমান বস্তু নাইকিয়া হৈ গৈছে, আনিবলৈ যাব পৰা নাই নহয়। ঠিক আছে তেন্তে মই গৈ থাকো দেই। হয় দা ৰমেন, এই দোকানত চাউল হ'ব নেকি? ককাইদেউ চাউল নাই নহয়, এই লকডাউনটোৰ কাৰণে ভালকৈ বজাৰ পাতি একো কৰিব পৰা নাই। গৈ থাকো দিয়া তেন্তে। আজি দিনটো একেবাৰে বেয়া হ'ব নেকি? কাকো দেখোন বস্তু এটা বিকিব পৰা নাই। যিকেইটা গ্ৰাহক আহিছে বস্তু বিচাৰি, সেইকেইটা বস্তু দোকানত নাই। দোকানখনৰো বহুত বস্তু কমি গৈছে, আনিবলৈ যাব পৰা নাই। দোকানখন বিক্ৰীও হোৱা নাই ভালকৈ, কেনেকৈনো বস্তু বিৱানো বাৰু? হয় ৰমেন, এই বস্তু কেইটামান পাম নেকি? কেইবাখন দোকানতো সুধিলো, পোৱাই নাই বিচাৰি। কি বস্তু ককাইদেউ? থকা কেইটা পাব আৰু। পালে বাৰু ভালেই হ'ব দেই। নিমখ আছেনে? নিমখ দিবাচোন 1 কেজি, আৰু তেল 1 লিটাৰ দিবা, আৰু আটা 2 কেজিমান দিবাচোন। আৰু সেই মুখত যে লগাই, সেই বগা যে হয়, সেই পাউডাৰ এটা দিবা। মানুহজনীয়ে কৈ পঠাইছে, নিনিলে আকৌ থব নহয় মুখজন। পাউডাৰটো আছে দিয়ক, এই তেলো পাব আৰু নিমখো পাব ককাইদেউ। পিছে আটাটোহে নাপাব। আটাটো নহ'ব নেকি? জানানে ৰমেন, এই 2খনমান দোকানত সুধিলো, নাই, সেইকেইখনতো নাই নহয়। মই আকৌ ভাবিছিলো তোমাৰ দোকানত পাম কি জানে। নাই ককাইদেউ, একদম বজাৰ কৰিবলৈ যাবলৈ নাই পোৱা। এইফালে দোকানখনো বৰ এটা বিক্ৰী হোৱা নাই নহয়। গম পাইছো, মানুহবোৰ আকৌ আজিকালি সময়ে ওলাব লগা হৈছে। সোনকালেও দোকানবোৰ বন্ধ কৰি দিছে। এইফালে ৰ'দটোও ইমান বেয়াকৈ দিয়ে, এইফালে বেমাৰৰ পৰিস্থিতি। ককাইদেউ বৰ কষ্ট হৈছে। এইকেইটা দিন বৰ কষ্ট পাইছো। এইফালে দোকানখনো ভালদৰে বিক্ৰী নাই, এইফালে দোকানৰ ভাড়াও দিব লগা হৈছে, এইফালে ঘৰখনো চলা মহা কষ্ট হৈছে ককাইদেউ। এইফালে দোকানবোৰো সোনকালে বন্ধ কৰিবলৈ দিছে। যিটো সময়ত কাষ্টমাৰবোৰ আহে সেইটো সময়ত দোকানেই বন্ধ থাকে। ৰাতিপুৱাৰ পৰা বহি থাকো, বুন্দা দি থাকো। কেতিয়াবা এদিন যে মানুহ এজনো নাহে, খালী হাতে যাবগৈ লগা হয় ঘৰখনলৈও ককাইদেউ। এইফালে ল'ৰা ছোৱালীকেইটাক কাপোৰ কানি কিবা কিবি জানেই দেখোন, এটা পৰিয়াল চলোতে কিমান খৰচ হয়। দোকানৰ ওপৰতেতো ঘৰখন চলি আছিল, গোটেই পৰিয়ালটো। এতিয়া দোকানখন যেতিয়া ভালকে চলা নাই, কিমান অসুবিধা হ'ব ভাবকচোন ককাইদেউ। বুজি পাইছো তোমাৰ দুখখিনি, কিন্তু কি কৰিবানো, দেখিছাই নহয় পৰিস্থিতিবোৰ ভাল হোৱা হলে ভালেই আছিল। পৰিস্থিতিবোৰ ভাল হলে ইমান টেনচনো নাছিলে ককাইদেউ, তেতিয়া ইমান আৰু টেনচন নাই। আহক মই থকা বস্তুকেইটা আপোনাক দি দিওঁ বাৰু, আহক ককাইদেউ। ব'লা আকৌ বন্ধ কৰিবই টাইম হ'ব নহয়।